প্ৰভু হৰিহৰ এনেদৰে যুদ্ধ কৰি এই সৃষ্টিতে অঘটন ঘটাব নালাগে প্ৰভু। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একে ক'লে মোৰ ব্ৰহ্মাকে আঁতৰাই ৰাখিব পাৰিলেও বিষ্ণু আৰু মহেশ্বৰকে আঁতৰাই ৰাখিব নোৱাৰে প্ৰভু। আছিল মই নিদ্ৰাত কৃষ্ণ শুনা হে মহেশ্বৰ, তুমি আৰু আমি একে। তুমি আৰু আমি যুদ্ধ কৰি জগতক মাত্ৰ আমাৰ লীলাহে দেখালো। মোক ক্ষমা কৰা প্ৰভু। বলো প্ৰভু, এতিয়া আমি নিজ কৰ্তব্যত সংগয় অগ্ৰসৰ। প্ৰভু বাছা অনিৰুদ্ধ। প্ৰভু বাছা অনিৰুদ্ধক আপোনাৰ চৰণত কৰিলো অৰ্পণ। হে বান ৰজা, আজি তুমি জয় হলা। হে ভক্ত, তোমাৰ স্থান মোৰ
বৈক্ষত আহা ভক্ত আহা বাসা অনিরুদ্ধ পিতা বলা আমি নিজ গৃহে উপতি যাব